নমস্কাৰ, মই বিনীতা দত্ত খনিকৰ। মই আপোনালোকৰ মাজলৈ এখন উপন্যাসৰ এটা খণ্ড আগবঢ়াম। নশিকাৰুৰ কলমেৰে লিখিত এখন উপন্যাস সোণাৰুৰ হালধীয়া হাঁহি। এই উপন্যাসখনৰ প্ৰথম খণ্ডটি আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে কেনে পালে জনালে নিশ্চয় ভাল পাম। উপন্যাসৰ শিৰোনাম সোণাৰুৰ হালধীয়া হাঁহি। ৰবিবাৰৰ পুৱাটোত ঘৰৰ আটাইয়ে একেলগে ব্ৰেকফাষ্ট কৰাটো চলিহা পৰিয়ালৰ এটি পুৰণি পৰম্পৰা। সেই আন দিনাৰ দৰে আজিও তাৰ ব্যতিক্ৰম নহ'ল। চলিহাই চাহ খাই থকাৰ মাজতে পেপাৰখনতো চকু ফুৰাই যায়। দুইটা কাম তেওঁ একেলগেই কৰে। এইটো চলিহাৰ নীতিগত অভ্যাস। চাহ পৰ্ব চলি থকাৰ মাজতে হঠাৎ চলিহাৰ মিছেছৰ ফোনটো বাজি উঠিল। হেল্ল' বাইদেউ, ভালে আছ? অঁ বৰষা, আছোঁ। তহঁতৰ ভালনে? অঁ ভালেই। তোক খবৰ এটা দিবলৈ ফোন কৰিলোঁ। কচোন, কি খবৰ? কালিলৈ আমাৰ পৰিয়ালটো তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। লগত বুবুৰ বন্ধু এজনো যাব। তোক খবৰটো দিলোঁ। ভিনদেউকো কথাটো কবি আৰু মা মানুহকো ঘৰতে থাকিবলৈ কবি। তই যে তাইৰ কাৰণে ল'ৰা এটাৰ কথা কৈছিলি, মোৰ ল'ৰা এটা পচন্দ হৈছে। আমাৰ বুবুৰ লগৰে হয় সি। অঁ হয় নেকি? বৰ ভাল খবৰ এটা দিলি। ঠিক আছে, আহিবি তেন্তে। মই ভিনিয়েৰক ক'ম বাৰু কথাটো। এতিয়া ৰাখোঁ দে। ঠিক আছে, হ'ব ৰাখ। চলিহানীয়ে ফোনটো ৰাখি চলিহাৰ ওচৰ পালেহি। চলিহাই ঘৈণীয়েকৰ মুখৰ অভিব্যক্তি দেখি বুজি পালে কথাটো নিশ্চয় কিছু গহীন। চাহ খাই বাকীবোৰ মানুহ ভাগে ভাগে আঁতৰি গ'ল। কেৱল ৰৈ গ'ল চলিহা দম্পতী। হেৰা শুনাচোন, কালিলৈ আমাৰ বৰষাৰ পৰিয়ালটো ইয়ালৈ অহাৰ কথা কৈছে। লগত বুবুৰ বন্ধু এজনো আহিব। আমাৰ মা মানুহৰ বাবে ল'ৰা এটা চাবলৈ কৈছিলোঁ তাইক। তাই বুবুৰ বন্ধু এজনক পচন্দ হৈছে, সেয়ে তাক লগত লৈ অহাৰ কথা কৈছে। এইটোতো বহুত ভাল কথা। ভালেই হ'ব দিয়া। বন্ধুৰ জেঠায়েকৰ ঘৰত এসাঁজ খোৱাও হ'ব, লগতে আমাৰ মা মানুহকো চোৱা হ'ব। নে কি কোৱা? তুমি কিন্তু তাইক কথাটো এতিয়াই কৈ নিদিবা। তাইৰ কাৰণে সেইটো ছাৰপ্ৰাইজ হৈ থাকক। হ'ব দিয়া, নকওঁ বাৰু। নগৰৰ বাসিন্দা মিষ্টাৰ অভিজিত চলিহা পেছাত এজন অভিযন্তা। চহৰৰ নামী দামী পৰিয়ালৰ ভিতৰৰে তেওঁ এজন। তেখেতৰ পৰিয়ালত মানুহ বুলিবলৈ আছে তেওঁৰ বৃদ্ধ মাক, পৰিবাৰ, এটি পুত্ৰ আৰু এজনী মাত্ৰ ছোৱালী। ইয়াৰ বাদে ঘৰখনত ইটো সিটো সহায় কৰি দিবলৈ এজনী বন কৰা ছোৱালী। নাম তাইৰ ৰেৱতী। চলিহা দম্পতীৰ ডাঙৰ ল'ৰাই পঢ়া শুনা শেষ কৰি চাকৰি সূত্ৰে বিদেশতে থাকে। একেজনী মাত্ৰ ছোৱালী, নাম তাইৰ অনুসূয়া। আইতাকৰ হিয়াৰ আমঠু, মাক দেউতাকৰ মৰমৰ মা মানুহ। অনুসূয়া বৰ্তমান ইউনিভাৰ্চিটিৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্ট। ঘৰৰ একমাত্ৰ ছোৱালী অনুসূয়া সকলোৰে অতি মৰমৰ। তেওঁলোকৰ মৰমৰ এই অনুসূয়াৰ বাবে কাইলৈ মাহীয়েকে তেওঁৰ বৰপুতেক বুবুৰ লগৰ বন্ধু এজনক লৈ অনাৰ কথা। কিন্তু ঘৰৰ কোনেও অনুসূয়াক এতিয়ালৈ জনোৱা নাই কথাটো। তাইক ছাৰপ্ৰাইজ দিবলৈকে মাক দেউতাকৰ এই চিন্তাধাৰা। পিছদিনা ৰাতিপুৱা অৰিন্দম শইকীয়াৰ পৰিয়াল জেঠীয়েকৰ ঘৰত ভাত খোৱাকৈ আহিবলৈ ওলাল। লগত শইকীয়াৰ বৰপুত্ৰ অৰ্ণৱৰ বন্ধু পল্লৱ। পুৱা ঘৰত ব্ৰেকফাষ্ট কৰি তেওঁলোক সাজু হ'ল আহিবলৈ। হেৰা বৰষা, তোমালোকৰ ইমান দেৰি লাগেনে ওলাওঁতে? অলপ সোনকাল কৰা। তোমাৰ ভিনীহেৰাই ফোনৰ উপৰি ফোন কৰি আছে। মোৰ হ'লেই, গৈ আছোঁ ৰ'বা। কুহি, তোমাৰ হ'লনে? মই ওলাই আহিলোঁ মা। দাদা পিছে ক'ত? আৰু পল্লৱ দা?
তেওঁলোক গাড়ী উলিয়াই ৰৈ আছে। আহা মাজনী, হেৰা তুমিও সোনকালে আহা। বুবুৱে নিজেই গাড়ী ড্ৰাইভ কৰিছে। আগ চিটত বহি পল্লৱে তাক কোম্পানী দিছে। পিছৰ চিটত মাক দেউতাকৰ লগত কুহি। পল্লৱৰ মনত অগাডেৱা কৰি আছে তাৰ বন্ধুৰ কাজিনক মনৰ মাজত কল্পনা কৰি। কি হ'ল বন্ধু, এতিয়াৰ পৰাই কল্পনাৰ ৰাজকাৰেং সাজিবলৈ ধৰিলাইনে? কি যে কোৱা তুমি অৰ্ণৱ। প্ৰায় আধা ঘণ্টামানৰ ভিতৰত শইকীয়া পৰিয়াল আহি চলিহাৰ ঘৰৰ সন্মুখত ৰলহি। সকলো গাড়ীৰ পৰা নামিল। গেট খুলি সোমাই গ'ল আটাইয়ে। গধুৰ মন এটা লৈ পল্লৱো আগবাঢ়িল বুবুৰ পিছে পিছে বন্ধুৰ জেঠায়েকৰ ঘৰলৈ। ধন্যবাদ। আজিলৈ এটা খণ্ড সামৰিলোঁ। পুনৰ দ্বিতীয় এটা খণ্ডলৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।